ক'তনো গ'লে জানো বিচাৰিয়ে নাপাওঁ ইমান ভোক লাগিছে মোৰ যি পাওঁ তাকেই খাওঁগৈ আৰু মাক বিচাৰি লাভ নাই আৰু ক'ত বা গ'ল ঠিকটো নাই একোৱেই নাই খাবলৈ ইমান ভোক লাগিছিল পৰিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ তেতিয়ালৈকে মাও আহি পাব মা তোমাৰ হৈছেনে আহা আকৌ সোনকাল কৰা দেৰি হ'লে মই কিন্তু নাযাম পৰি পৰি ঘৰত আছানে আছোঁ আহা ক'ৰবাত যোৱা নেকি ওলাই আছা যে তুমি হ'বলৈ নাজানে পূজা আহি পোৱাহি নাই জানো কিয় নাজানিম জানো পূজাত কাপোৰ ল'ব লাগিব যে কাপোৰ কিনিবলৈ যাওঁ হয় নেকি যোৱা নহ'লে মই আকৌ খেলিবলৈ আহিছিলোঁ তুমি পূজাৰ কাপোৰ নোলোৱা জানো মায়ে কি কৰে আৰু পাহৰিছিলোঁ তোমাৰ মায়ে লোকৰ ঘৰত কাম কৰি যিকেইটা পইচা পায় সেইকেইটাৰেনো ক'ত কাপোৰ দিব পাৰিব নিকু আহিলা নেকি খুৰী পিছে তোমাৰ মাৰাটো আমাৰ ঘৰত আজি অহাই নাই নাই মানে মই খেলিবলৈহে আহিছিলোঁ মা ঘৰত নাই বুলি ময়ো জানো মাক ক'বা যে পূজাৰ কেইদিনত আমি বহুত ঠাই ঘূৰিব লাগিব আৰু ঘৰখন চোৱা চিন্তাৰ দায়িত্ব তোমাৰ মাক দিছিলোঁ আৰু এতিয়ালৈকে আহিয়ে পোৱাহি নাই সদায়নো ইমান কি কৰে সোনকালে আহিব নোৱাৰে সময়মতে কোনোদিনাখনেই নাপায়হি আমিওতো পইচা দিহে ৰাখিছোঁ পইচা নোহোৱাকৈ ৰখা নাই নহয় কালিৰ পৰা সোনকালে আহিবলৈ ক'বা এতিয়া তুমি যোৱা আমি আজি বজাৰ কৰিবলৈ যাম আৰু শুনা মায়ে যদি সোনকালে নাহে তুমি আহি ঘৰৰ কামখিনি কৰি দি থৈ যাবাহি হ'ব দিয়ক খুৰী মই কৰিমহি পৰি যাওঁ দিয়া মই এতিয়া যোৱা কাইলৈ সময়মতে আহিবা কিন্তু তুমি নহ'লে আমাৰ ঘৰৰ কামবোৰ বহুত তোমাৰ মায়ে অকলে কৰিব নোৱাৰে দুইজনীয়ে লগ লাগি কৰি দিবাহি মা তুমি খুব ভাল কৰিলা ইহঁতক এনেকৈ ক'ব লাগে নহ'লে সদায় আহে ব'লা এতিয়া আকৌ দেৰি হ'ব ব'লা মা চাগে এতিয়া ঘৰ পালেহি মই ঘৰতে যাওঁগৈ এই ছোৱালীজনী ক'ত গ'ল বাৰু ৰাতিপুৱাৰ পৰা একো এটা নোখোৱাকৈ কেনেকৈ ঘূৰি ফুৰিছে ভোক নালাগে যেন পাইছোঁ সিহঁতৰ পেটত ক'ত গৈছিলি নিকু ছোৱালীজনীৰ খং উঠি আছে যেন পাইছোঁ পূজাৰ কাপোৰ দিবানে নিদিয়া কোৱা দিব লাগিবতো তোমাক কিন্তু কেতিয়া দিবা নিকু তুমি দেখোন চব জানো এনেকৈ কৈছা যে তোমাক বাৰু পূজাৰ কাপোৰ দিম বাৰু মোক আজি বা কালিৰ ভিতৰতে লাগিব মই পিছুৱাই থাকিব নোৱাৰোঁ দিম দিয়া দুদিন পাছত হ'লেও দিম নহ'ব মুঠতে মোক পূজাৰ কাপোৰ লাগিবই নিকু তুমি ভালদৰে জানা মই কিমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কৰি পইচা আনো চবেই বিহুৰ পূজাৰ কাপোৰ ল'ব পাৰে আৰু মোক একো এটা কাপোৰ নিদিয়ে নাখাওঁ ভাত মই আজি নিকু মই কাপোৰ দিম বুলি কৈছোঁতো দিম নহয় মই ভালদৰে জানো মোক যে কাপোৰ নিদিয়া দিয়াচোন চোৱাগৈ মোৰ লগৰ চবৰে মাকহঁতে পূজাৰ কাপোৰ আনিছিলে আৰু তুমি মোক এটা চোলাও আনি দিব নোৱাৰা নেকি হ'ব দিম বাৰু মই আগে পৰিহঁতৰ ঘৰৰ পৰা এবাৰ আহিলোঁ তাৰ পাছতহে ক'ব পাৰিম পৰিহঁতৰ ঘৰত যাব নালাগে দিয়া সিহঁত এতিয়া নাই বজাৰ কৰিবলৈ গৈছে তুমি মানে সিহঁতৰ ঘৰৰ পৰা আহিছা নেকি তালৈকে গৈছিলোঁ তুমি কন্দা বন্ধ কৰা আৰু কিবা এটা খাই লোৱা তাৰ পাছত আমি কাপোৰ কিনিব যাম হ'ব সঁচাই কৈছাতো সঁচাই কৈছোঁ দে মই ভাতকেইটা আনোগৈ কি বনাইছানো মা আজিতো যেন তেনে কিবা কৰি খাব লাগিব কাইলৈহে পইচা পাম তাৰমানে আজিও সুধা ভাতেই এইখিনি খাই লোৱাচোন তাৰ পাছত আমি কাপোৰ কিনিব যাম দিয়া মই পৰিহঁতৰ ঘৰৰ পৰা আহোঁগৈ তুমি খাই লোৱা ময়ো মাৰ পাছে যাওঁ কিনো কয় আজি ময়ো শুনো বৰ সোনকালে আহিলে দেখোন নক'বা আৰু পূজা বুলি কেইঘৰমান মানুহ সৰহকৈ কাম কৰিছোঁ আহক বহুত কাম পৰি আছে আৰু শুনকচোন গোটেই ঘৰটো ভালদৰে চাফা কৰিব কিন্তু পৰি কালি হেনো পূজাৰ কাপোৰ ল'লা ল'লোঁ আপোনাক কিয় লাগেনো নে আকৌ মোৰ ভাগৰ কিবা কাপোৰ চুৰ কৰি নিয়ে প্লেনিং কৰিছে কি কথা কৈছা পৰি মই আকৌ তোমাৰ ভাগৰ কাপোৰ কিয় লৈ যাম নিজৰ ছোৱালীজনীক পূজাৰ কাপোৰ দিলে জানো মোৰ ভাগৰ পৰা চুৰ কৰি নি পেলাই দিবতো নিজৰটো অনা অকাত নাই পৰি কাম নাই আৰু সৰু ছোৱালী ভুলে চুকে ক'লে আৰু দে বাদ দিলোঁ আৰু তোমাক মাতিম বুলিয়ে ভাবিছিলোঁ কিয় যাব হ'লেই নেকি আহিছিলহে দেখোন মানে জানাই দেখোন পূজাৰ বতৰ চবেই কাপোৰ কানি লৈছে ছোৱালীজনীয়ে কালিৰ পৰাই মনটো বেয়া কৰি আছে পাৰা যদি পইচা কেইটামান দিয়াচোন মই তাইক কমচে কম চোলা এটাকে আনি দিব পাৰিম আৰু পইচা দিবলৈ মই কিবা এটা কৰি চোৱাচোন নহ'লে ছোৱালীজনীয়ে কালিৰ পৰা একো নাখাওঁ বুলিয়ে কৈ আছে নাই নোৱাৰোঁ দেই একেবাৰে পইচা নাই মোৰ তাত কামলৈতো কোনোদিনে সোনকালে নাহে আনকি টাইমমতেও আহি নাপায় আৰু আগতীয়াকৈ পইচা কিয় খুজি ফুৰে কিবা এটা নহয় কিবা এটা বাহানা লৈ আহে পইচা বিচাৰি ফুৰা কিবা এটা চোৱাচোন পাৰা যদি দিয়া মোক আপোনাৰ কাম নাই নেকি বাৰু দিনটো অকণমান কাম কৰি আপোনাৰ ইমান পইচা লাগে হয় তেওঁলোকে ভাবে আমি টকা কৈছে ঘৰৰে মানুহ সেইকাৰণে বেলেগক কামত নলগা নহ'লে ইমান দিনে আপোনাক কামত নাৰাখিলেই হয় আপোনালোক দুইজনী বাবেই ক'ৰ পৰা খাব ক'ৰ পৰা চলিব বুলি আমাৰ ঘৰত কাম কৰাকৈ ৰাখিছোঁ কিবা এটা দিয়ে আছোঁ ন আমি ইমান দিনে নৰখা আপোনাক কোনেও কামত নাৰাখে ঘৰৰ মানুহ বুলি পেলাই কামত ৰাখি আছোঁ
নহ'লে ইমান দিনে বেলেগক হোৱা হয় খেদিয়ে পঠালো হয়। এতিয়াও পাৰিবা দিয়া মা, খেদি পঠিওৱা ইহঁতক। মা নিকু, ইয়ালৈ কিয় আহিলা তুমি? ব'লা মা, ঘৰলৈ যাওঁগৈ ব'লা, ইয়াত আৰু থাকিব নালাগে তুমি। এই যোৱা যোৱা, বৰ একেবাৰে এইকেইজনী, এতিয়াই যোৱা ইয়াৰ পৰা। আমাৰ জহতে ভাতকেইটা খাবলৈ পাই আছে, আৰু সিহঁতে আমাৰ ওপৰতে ইমান কথা ক'ব আহে। পৰি, তুমি কাক কথা কৈ আছা? তুমি ইমান সৰু ছোৱালী এজনী হয় মোক ইমান টানকৈ কথা শুনাইছা? মাৰা বুলিহে এনেকৈ ক'বলৈ দিছে। মই কিন্তু মোৰ ছোৱালীক এনেকুৱা শিক্ষা দিয়া নাই। জানো সেইকাৰণে সামান্য চোলা কাপোৰ এটাৰ কাৰণে কান্দি থাকিব লাগে। অঁ, আমি টকা পইচাৰ অভাৱী সঁচা, কিন্তু আমি তোমালোকৰ দৰে ঠেক মনৰ মানুহ নহয়। আৰু তুমি ইমানো ভাল কাম কৰা নাই, এই সৰু ছোৱালীজনীকো এনেকুৱা কথা ক'বলৈ শিকাইছা। মা ব'লা, ঘৰলৈ যাওঁগৈ ব'লা, ইয়াত আৰু নাহিবা কাম কৰিবলৈ। আপুনি নাহে যদি এইবোৰ কাম কোনে কৰিব? কিয়? তোমালোকৰ দেখোন বহুত মানুহ আছে, লগাই ল'বা তাকে। মই আৰু আজিৰ পৰা নাহোঁ। বাইদেউ বেয়া নাপাব দিয়ক, মোৰে ভুল। মই নিজৰ ভতিজীজনীক নিজৰ ছোৱালী বুলি ভাবিব লাগিছিলে, কিন্তু মই নাভাবিলোঁ। মোক ক্ষমা কৰি দিব বৌ। মা, তুমি ইহঁতৰ আগত কান্দি দেখাইছা, কিনো পাবা? নহয় পৰি, ডাঙৰক তেনেকৈ নক'বা আজিৰ পৰা, ক্ষমা খোজা। মই নোৱাৰোঁ দেই কাকো ক্ষমা খুজিবলৈ, ইমানো ডাঙৰ মানুহজনী নহয়। দেখিলা, তুমিয়ে যি শিক্ষা দিছা সেই শিক্ষা তোমাৰ লগতে খাটিলে। সেইকাৰণে সৰু ল'ৰা ছোৱালীক কেতিয়াও এইবোৰ শিক্ষা দিবলৈ নালাগে। মোৰ টকাৰ অভাৱ আছিল সঁচা, কিন্তু মোৰ ছোৱালীজনীক এইবোৰ শিক্ষা মই কোনোদিনেই দিয়াও নাই, আৰু নিদিওঁ। ব'লা নিকু, ঘৰত যাওঁগৈ আমি। ৰ'বকচোন বৌ, তেনেকৈ নাযাব। ভুল চবৰে হয়, মোৰো হ'ল, মোৰ ছোৱালীজনীৰো হ'ল। আপুনি ক্ষমা কৰি নিদিবনে? মা, যি হ'ল আৰু দিয়া, বাদ দিয়া কথাবোৰ। আৰু মোক পূজাৰ কাপোৰো নালাগে দিয়া। সেইকাৰণেহে তুমি ইমান কথা শুনিলা। আজিৰ পৰা ইয়াত কামো কৰিব নালাগে, আৰু মোৰ প্ৰতিটো ইচ্ছাও পূৰণ কৰিব নালাগে। শুনিলানে এতিয়া? আমাৰ নিকুৱে মোক কিমান ধুনীয়াকৈ ক'লে, আৰু তোমাৰ ছোৱালীয়ে উফখাই গুচি গ'ল। মই আজিৰ পৰা ইয়াত কাম কৰিবলৈ নাহোঁ, তুমি বেলেগকে চাই ল'বা। ব'লা নিকু, আমি ঘৰলৈ যাওঁগৈ, আৰু তোমালৈ পূজাৰ কাপোৰো আনিব লাগিব নহয়। ব'লা মা ব'লা। মই বৰ বেয়া কাম কৰিলোঁ, মই তেনেকুৱা কৰিব নালাগিছিল সঁচাই। মোৰ বৰ ভুল হ'ল। মই বাৰু আজি ইহঁতক কি বুলি ক'ম? তো মোক নিকুলৈও কাপোৰ আনিবলৈ দিছিলেই, মইহে অনা নাই। মই আজি শেষ আৰু, বিৰাট ডাঙৰ ভুল কৰিলোঁ মই।